हेलो फ्रेंड्स मैं प्रियंका और आमार हपुन नाমৰ चेनेलটোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছো। আজি ৰাতিপুৱা আৰু আজি ব্ৰেকফাষ্ট কৰা নেদেখাম, আজি আপোনালোকক বেলেগ এটা বস্তু দেখাম বুলি ভাবিছো। আশা কৰো আপোনালোক সকলোৱে মোৰ ভিডিওটো চাই ভালে পাব। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এটা মানে নিজৰ স্কিনখন কেনেকৈ ঘৰুৱা উপায়েৰে ভাল কৰি ৰাখিব পাৰে। তো মই কৰো মই মানে হেতুৱে কৰো, সেইকাৰণে ভাবিলে আপোনালোকৰ লগতো শ্বেয়াৰ কৰো। তো আপোনালোকে যদি ঘৰুৱা কিছুমান বস্তু ইউজ কৰি মানে অলপ কমটি বস্তুৰে যদি নিজৰ স্কিনখন ভাল কৰি ৰাখিব বিচাৰে তেতিয়াহ'লে আপোনালোকে নিশ্চয় মোৰ ভিডিওটো চাব পাৰে। তো মই অলপ হালধি পিচি লৈছো, ভালদৰে হালধি অলপ পিচি দিলোঁ। আচলতে মই নাই পিছা, এইটো ভণ্টিয়ে পিচি দিলে, কিন্তু মই ভিডিওটোৱে বনাইছোঁ আৰু এতিয়া আপোনালোককো দেখাম। হালধি পিচি ল'লোঁ আৰু এইটো হৈছে গোলাপ জল। তাত গোলাপ জল, এই হালধিটোত অলপমান গোলাপ জল, হালধি আৰু গোলাপ জলটো মিক্স কৰি ল'ম মই ভালদৰে। আপোনালোকে এনেকৈ মিক্স কৰি ল'ব। মিক্স কৰি লোৱাৰ পাছত প্ৰথমতে মই মোৰ নিজৰ মুখখন ফেচ ৱাছ কৰি ল'লোঁ। এইটো ক্লিন এণ্ড ক্লিয়াৰ ফেচ ৱাছে, মই এইটো ফেচ ৱাছে ইউজ কৰোঁ। প্ৰথমতে এইটোৱে মই মুখখন ৱাছ কৰি ল'লোঁ। ছেকেণ্ড এতিয়া মই এইটো যিটো গোলাপ জল এই হালধিৰ লগত মিক্স কৰিছিলোঁ সেইটো মই লগাম। এইটো আচলতে তাৰমানে বেছি ভালদৰে খুন্দিব পাৰিলে ভাল, কিন্তু আজি যিজনী খুন্দিছিলে খুন্দা মানুহজনী অলপ ইমান মানে কি ক'ম আৰু এতিয়া, তো ভালদৰে তাই খুন্দিব নোৱাৰিলে। আচলতে হালধি লগালে স্কিনখনৰ কোনো বেয়া ইফেক্ট নপৰে। গোলাপ জলটোতো ছোৱালীবিলাকে এনেও মুখত লগায়, তো গোলাপ জল আপোনালোকে হালধিটো পিচি পিনি তাত গোলাপ জলটো মিক্স কৰি ল'ব, তাত আপোনালোকে বেছি ফায়দা হ'ব তেতিয়া। গাইজ ভালদৰে লগাই ল'লোঁ। আপোনালোকে লগাই লোৱাৰ পাছত এইটো অলপ মাছাজ কৰিব লাগিব। তো এনেকৈ ভালদৰে মাছাজ কৰিব। ভিতৰত শুনিছেনে আইতা পূৰা আজি ফিলিংছ একদম হেপী হেপী পূৰা গান গাই আছে। যদি কাৰোবাৰ অলপ মানে ব্লেক স্পট আছে অলপত ভালদৰে মাছাজ কৰিব। এদিন কৰিলে নহ'ব, কিন্তু আপোনালোকে এনেকৈ হাততো এপ্লাই কৰিব পাৰে। দেখিছে গাইজ, মোৰ এটা পিম্পল হৈছে। এতিয়া পিম্পলটোৰ কাৰণে মই কিবা এটা কৰিব লাগিব। তো গাইজ মোৰ এয়া মাছাজ কৰি হৈ গ'ল। তো মই এতিয়া যেতিয়ালৈকেতো হালধি শুকাই নাযায় তেতিয়ালৈকে মই ৰ'ব লাগিব। দেখিছে মোৰ হালধি লগাই চবতে হৈ গ'ল। মাছাজ কৰিলোঁ মই, আৰু এইটো শুকুৱালে মই অলপ ৱেইট কৰিম, আকৌ পাছত আপোনালোকক লগ পাম। তো গাইজ মই হালধিটো শুকুৱালে ৰখিলোঁ, আৰু দেখিছে আপোনালোকে এতিয়া হালধি শুকাই গ'ল। এতিয়া মই ৱাছ কৰিব পাৰিম। ৱাছ কৰিম এতিয়া, কিন্তু মুখখন ধুওঁতে আপোনালোকক দেখাব নোৱাৰিম। তো মুখখন ধুই আহোঁ, তাৰপাছত আপোনালোকক দেখাম। গাইজ এতিয়া মই মুখখন ধুই আহিলোঁ, ধুই মুচিলোঁ, আৰু এতিয়া দেখিছে আপোনালোকে মুখখন, মোৰ ফেচটো কেনেকুৱা লাগিছে। এতিয়া স্কিনখন অলপ কিবা চেঞ্জ লাগিছেনে? এদিনত একচুৱেলি একেই চেঞ্জ নহয়, কৰিব লাগিব তেতিয়া হ'ব। আৰু মোক টপা টপা লাগিছে নহয়, সেই বেণ্ডডাল এনেকৈ মাৰি লৈছোঁ, হেয়াৰ ষ্টাইলটো পূৰা এনেকৈ। তো গাইজ
যদি ভাল লাগিলে আপোনালোকেও কৰি চাব পাৰে তো কৰিব যদি আপোনালোকে কৰিম বুলি ভাবে তো হ'ব আৰু তো গাইজ আজি আপোনালোকক দেখালোঁ হালধি আৰু গোলাপ জল কেনেকৈ মই মোৰ স্কিনখনৰ কেয়াৰ লওঁ হালধি আৰু গোলাপ জল আমি প্ৰায় ছোৱালীবিলাকে ইউজ কৰিয়ে থাকোঁ তো হালধি আৰু গোলাপ জলে আপোনালোকক কোনো ধৰণৰ অপকাৰ নকৰিব তো আপোনালোকে যদি ইচ্ছা কৰে এবাৰ ট্ৰাই কৰি চাব পাৰে তো আজি বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ এইখিনিতে শেষ কৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক থেংক ইউ আৰু যোনে আজি মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ একদম নাপাহৰিব যাতে আমাৰ ভিডিঅ'বিলাকৰ আপডেট আপোনালোকে আগতীয়াকৈ পাই থাকে লাভ ইউ গাইজ বাই বাই আকৌ লগ পাম পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই